নমস্কাৰ সকলোলৈকে আজি মই আপোনালোকক দেখুৱাই আছোঁ আমাৰ বেটাহঁতৰ স্কুলৰ মানে ভেদা সোৰভোগ চেণ্টাৰৰ সামাৰ কেম্পৰ কিছু মুহূৰ্ত যিটো নেকি তেওঁলোকে 10 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছিল আৰু 11 নম্বৰ দিনা এনেধৰণে সামৰণি মাৰিছিল। Organized by veda sorbhog center. ৰেইনবো সামাৰ কেম্প নামেৰে নামাকৰণ কৰা এই সামাৰ কেম্পটো 3টা সিজন সম্পূৰ্ণ কৰিলে আৰু শেষৰটো দিনত এনেধৰণে বন্তি প্ৰজ্বলন কৰি ষ্টুডেণ্টখিনিক লগত লৈ এটা ওয়েলকাম সঙৰ সৈতে আৰম্ভ কৰিছিল কাৰ্যসূচীখিনি। ওয়েলকাম সংটোৰ পাছতে এয়া হৈছে বেটাহঁতৰ আমাৰ মানে নাৰ্সাৰী প্ৰিপাৰেটৰী আৰু প্লে গ্ৰুপৰ এটা ডান্স যিটো নেকি তেওঁলোকে 10 দিনত তেওঁলোকক শিকুৱাই লৈছিল আৰু বহুত কষ্ট হৈছিল কাৰণ সৰু ল'ৰা ছোৱালীখিনিক বুজাই ডান্সলৈ আগুৱাই নিয়াটো বহুত এটা জটিল কাম। তাৰ পাছত এয়া যে দেখিছে এয়া হৈছে স্কুলৰ ষ্টুডেণ্টখিনি যোনে যেনেকৈ পাৰে নিজা নিজা প্ৰতিভাখিনি এনেকৈ আমাৰ আগত দেখুৱালে আৰু এই ষ্টুডেণ্টখিনিৰ মাজতে টিচাৰখিনিও অলপমান ডান্স কৰি দেখুৱালে মানে তেওঁলোকে খুব কম সময়ৰ ভিতৰতে 1-2 দিনৰ ভিতৰতে প্ৰেক্টিছ কৰি হেনো আমাক দেখুৱালে হ'লেও সকলোৰে বহুত ভাল লাগিল, সকলোৱে এনজয় কৰিলে। চাওকচোন এয়া এই নাচ গানবোৰৰ লগে লগে তেওঁলোকে সম্বৰ্ধনা অনুষ্ঠান আৰু ষ্টুডেণ্টখিনিক চাৰ্টিফিকেট বিতৰণৰ কাৰ্যসূচীখিনিও সমানে চলাই লৈ গৈ আছিল। আৰু তাৰ মাজতে এয়া গৈছিলে আমাৰ বেটাই এয়া প্ৰথম চাৰ্টিফিকেট জীৱনৰ আৰু এয়া প্ৰথমে ষ্টেজত উঠিছিল কাৰণ আগতে তাক সৰুতে মানে এয়াতো আৰু আজি 4 বছৰ হৈছেহে, তাৰ আগত কোনোদিন আমি ষ্টেজত উঠোৱা নাই, গতিকে জীৱনৰ প্ৰতিটো খোজত আগবাঢ়ি যাবৰ কাৰণে এয়া আৰম্ভণি আৰু যেনেকেই নহওক আৰম্ভণিতে আমি অলপমান তাক আগবঢ়াই নিলেহে পিছত যাতে ভয় নকৰে। এয়া দেখিছেনে এজন তেওঁলোকৰে টিচাৰ আছিল যিজনে নেকি অলপ মিমিক্ৰি কৰি দেখুৱাইছে। তেওঁলোকে এখন নাটকো আয়োজন কৰিছিল। নাটকখন বহুত চুটি আছিল কিন্তু তাৰ পৰা এটা কথাই গম পোৱা হ'ল যে গছজোপা নাথাকিলে গছখিনি কাটি দিয়াৰ পাছত কিমান অসুবিধা মানুহৰ বা জীৱ জন্তুৰ হ'বলৈ ধৰিছে আৰু এই কথাখিনি আমাৰ ষ্টুডেণ্টখিনিও অলপ বুজি পালে। শেষত এইটোৱে কওঁ যে সামাৰ কেম্পটোৰ পৰা গাৰ্জেণ্টৰ লগতে ষ্টুডেণ্টখিনিৰো বহুত সহায় হ'ল কাৰণ তেওঁলোকে নতুন এটা কথা শিকিবলৈ পালে আৰু লগতে মোবাইলটো এৰি অলপমান এনজয় কৰিবলৈ পালে আৰু এনেধৰণে শেষত সকলোৱে ফূৰ্তি কৰি অলপমান সামৰণি মাৰিলে আৰু তাত সৰু সুৰাকৈ কিবা খাবলৈও দিছিল, সেইখিনি আৰু ভিডিঅ' কৰি নথলোঁ। আজিলৈ ইমানেই, বাই বাই।